গো নমস্কাৰ খুলুমবাই জোহাৰ আসসালামু আলাইকুম মই আমাৰ UPPL অহাকাইলৈ হ'ব লগা যি প্ৰতিষ্ঠা দিৱস 5 আগষ্ট 11 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি অহাকাইলৈ উদযাপন কৰিবলৈ গৈ আছো। এই প্ৰতিষ্ঠা দিৱসৰ মই শুভকামনা আমাৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়াৰ পৰা আদি কৰি আমাৰ দলৰ সকলো কেন্দ্ৰীয় কমিটি আমাৰ পেৰেণ্ট কমিটি ইউথ ওমেন আটাইবোৰ সেল আমাৰ আটাইবোৰ জিলা কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটি বিভিন্ন শাখাত আমাৰ দলৰ দায়িত্ব লোৱা সকলো নেতা কৰ্মী আমাৰ কাৰ্যকৰ্তা আৰু সকলো পৰিয়ালবৰ্গলৈ মই শুভকামনা জ্ঞাপন কৰিছো। যি এটা মহান উদ্দেশ্য লৈ UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত UPPL দলক প্ৰতিষ্ঠা কৰিলে। এই দলটোৱে প্ৰায় যোৱা 10টা বছৰ আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি 5টা বছৰ BTC কাউন্সিলত আমি দায়িত্ব লৈছিলোঁ। আমাৰ বিধায়কসকলে যোৱা সময়ত অসম এছেম্বলিত বিভিন্ন বিষয়ক লৈ কথা কৈছিলে আৰু পাৰ্লিয়ামেণ্টত এতিয়া আমাৰ 3জনকৈ সাংসদ বিভিন্ন বিষয়ত আমি বড়োলেণ্ড অঞ্চলক লৈ কথা কৈ আছো আৰু ইয়াৰ লগতে আমাৰ বৰ্তমান 5জন আমাৰ MCLA বড়োলেণ্ড কাউন্সিলৰ যেটো কাউন্সিল আছে তাত বড়োলেণ্ড অঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়বিলাক উপস্থাপন কৰিবলৈ ইয়াৰ ন্যায় বিচাৰি বিভিন্ন তাত প্ৰশ্ন উত্থাপন কৰা ইয়াৰ উত্তৰ বিচৰা বিভিন্ন কাৰ্যসূচীবিলাক সবে পালন কৰি আছে। UPPL মডেলৰ ৰাজনীতি য'ত আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াই বড়োলেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা 26টা জনগোষ্ঠীৰ মাজত এটা সমন্বয় এটা গঢ়াৰ কাৰণে সকলোৰে মাজত মৰম স্নেহ মিলাপ্ৰীতি আনাৰ কাৰণে এটা ডাঙৰ মহান উদ্দেশ্য লৈ UPPL দল প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ লগতে বড়োলেণ্ড অঞ্চলত এটা সময়ত দুৰ্নীতি অপশাসন হত্যা হিংসা জুৱা মদ ভাং বিভিন্ন পৰিৱেশবিলাক দূৰ কৰি এটা সুশাসন গঢ়ি তুলি বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনগণক আগুৱাই নিয়াৰ কাৰণে এটা দায়িত্ব হাতত লৈছিলে আৰু এই হিচাপে UPPL দলে নিজৰ এটা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কাম কৰি আছে। যোৱা সময়ছোৱাত UPPLক বিশ্বাস কৰি বড়োলেণ্ডৰ জনগণে আমাক বহুত সঁহাৰি জনাইছে মৰম দিছে। আমিও চেষ্টা কৰিছো যে বড়োলেণ্ড অঞ্চলৰ বড়োলেণ্ডবাসী ৰাইজক সেৱা কৰিবলৈ দুখে সুখে সদায় সমভাগী হ'বলৈ আমি চেষ্টা কৰি আহিছো। যোৱা সময়ত যেনেকৈ আমাক UPPL দলক মৰম দিছে বিশ্বাসত লৈছে অনাগত দিনতো মই বিশ্বাসত ল'ব বুলি আশা কৰিছো আৰু আমাৰ এই 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ আগতে আজি পুনৰ আমি সকলো প্ৰতিজ্ঞাবদ্ধ হ'বলৈ আজি সংকল্প ল'বলৈ আগবাঢ়ি আহিছো যে বড়োলেণ্ড অঞ্চলত অনাগত দিনতো যাতে কোনো হত্যা হিংসা নহয় গোষ্ঠীগত সংঘৰ্ষ নহয় জাতি জনগোষ্ঠী ধৰ্ম ভাষা সম্প্ৰদায় সকলো একেলগে থাকিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিম আৰু ইয়াৰ লগতে আমাৰ যুৱ যুৱতীসকলক মদ ভাং জুৱা কুকৰ্মৰ পৰা আমি দূৰত ৰাখিব লাগিব। গুণগত শিক্ষাৰ এটা পৰিৱেশ সদায় গঢ়িব লাগিব। আমাৰ সাংস্কৃতিক আৰু খেল ধেমালিৰ যেটো খিতান আছে বিষয় আছে হেতু আমি আগবাঢ়ি নিব লাগিব। গতিকে আজিৰ সময়ত UPPL দলে ভাৰতবৰ্ষত যেনেকে বিকশিত ভাৰতৰ কথা আলোচনা হৈ আছে অসমখন অৰ্থনৈতিকভাৱে আৰু বিভিন্ন দিশত আগুৱাই যোৱাৰ কথা আলোচনা কৰি আছে। অনাগত দিনত বড়োলেণ্ড অঞ্চল যাতে পিছ পৰিব লগা নহয় ইয়াৰ কাৰণে আমি কাম কৰি যাম। মই সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।